কাজিৰঙাত ৰাস্তা ব্লক কৰি ৰাখিছিলে, মাছ মাৰিবলৈ দিয়া নাছিলে। এতিয়া মাছ মাৰিবলৈ পাৰ্মিশ্যন দিলে। গোটেই মানুহবিলাকে যে উৎপাত লৈ ৰাস্তা চাওকচোন কেনেকৈ গৈছে। যোৱা 3 ঘণ্টা ধৰি ঘাইপথ বন্ধ আছিলে আৰু এই মাত্ৰ প্ৰশাসনে স্থানীয় ৰাইজক অনুমতি দিলে। তুমি কোৱা। আমি এতিয়া বৰ্তমান কাজিৰঙাৰ ৰাস্তাৰ মাজত বুঢ়াপাহাৰৰ পৰা কমচে কম 2 কিলোমিটাৰমান বুঢ়াপাহাৰৰ পৰা এইফালে প্ৰায় 2 কিলোমিটাৰ দূৰত্বত ইয়াতে ৰাস্তা ব্লক কৰি ৰাখিছিলে, মাছ মাৰিবলৈ পাৰ্মিশ্যন দিয়া নাছিলে। আৰু এতিয়া প্ৰশাসনে আহি পেলাই আলোচনা কৰিলে বহুত দেৰি, প্ৰায় আমি চাগে 2 ঘণ্টা 2.5 ঘণ্টা আমি ইয়াত ৱেইট কৰিলোঁ, থিয় হৈ আছোঁ। চাব পাৰে গাড়ীবিলাক এতিয়াও জাম হৈ আছে। এতিয়া জাষ্ট খুলি দিছে, জাষ্ট এতিয়া পাৰ্মিশ্যন দিলে তেওঁলোকক মাছ মাৰিবলৈ যাব পাৰে। আৰু গোটেই মানুহবিলাক এতিয়া চাওক কেনেকৈ দৌৰা দৌৰিকৈ মাছ মাৰিবলৈ হেতাৰ পৰা লগাইছে। এয়া মানুহবিলাকে গৈছে, তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰি আছে কেনেকৈ আমি মাছ মাৰিবলৈ সুবিধা পাওঁ। এয়া কাজিৰঙাৰ মাজলৈ দৌৰ মাৰিছে সকলোৱে, পল জাল যোনে যি পাৰে সেই হিচাপে নামি গৈছে। এয়া চাওক প্ৰশাসনৰ মানুহো ইয়াত ৰখি আছে। ইয়াত বহুত দীঘলীয়া গাড়ীৰ লাইন। আমি ইয়াতে ৱেইট কৰিলোঁ বহুত সময়। আমাৰ গাড়ী এতিয়ালৈকে আহি পোৱাহি নাই, আহি আছে। জখলাবন্ধালৈকে গাড়ী লাইন লাগি গৈছে। জখলাবন্ধালৈকে বহুত আচৰিত কথা, জখলাবন্ধালৈকে গাড়ী লাইন লাগি আছে। এইফালে বোকাখাটলৈকে গাড়ীৰ লাইন, এইফালে জখলাবন্ধালৈকে গাড়ীৰ লাইন। তো গোটেই ঘটনাটো যিটো হৈছে সেইটো বুঢ়াপাহাৰ উঠাৰ আগে আগে যিটো ব্ৰিজ আছে, সেই ব্ৰিজৰ সন্মুখত আপোনালোকে চাব পাৰে। এইফালে ব্ৰিজৰ সন্মুখত যিখন গাঁও আছে সেই গাঁওখনৰ ওচৰতে হৈছে। আৰু প্ৰতি বছৰে হয় বুলি শুনিছোঁ আমি, কাৰণ স্থানীয় ৰাইজে মাছ মাৰে আৰু প্ৰশাসনে মাঘৰ বিহু উৰুকাৰ দিনাখন প্ৰশাসনে তেওঁলোকক মানা কৰে। আৰু ভাল হৈছে দিয়ক, গাঁৱৰ মানুহ ধৰক মাছ খাব পাৰিব।